Hello everyone, good morning. স্বাগতম জনাইছোঁ সকলোকে। কি খবৰ সকলো? ভালেই আছে চাগে? আমাৰ পিছে বৰ ভাল নহয় দেই, একদম পুৰা গা বেয়া। কিন্তু গা বেয়া যদিও সকলোখিনি বাদ দি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি এটা পুৰা স্পেচিয়েল দিন আমাৰ কাৰণে। আজিৰ দিনটোতে আমাৰ বেটা আমাৰ মাজলৈ আহিছিলে। তো ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ, অকণমান বোলো সাঁচি ৰাখোঁ, পিছত সিও চাব পাৰিব। তো মাহঁতেনো কেনেকৈ মোৰ জন্মদিন উদযাপন কৰিছিলে সেইবুলি আৰু, বেলেগ একো নাই। কি কৰোঁ দেখাই থাকিম বাৰু আপোনালোকক অকণমান। গা একদম খুব বেয়া, এনেদৰে কৰিছোঁ আৰু দেই। সকলোৱে আশীৰ্বাদ কৰিব তাক, সি যাতে ডাঙৰ হৈ এজন ভাল মানুহ হয় আৰু সুস্থ হৈ থাকে, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব। হেপী বাৰ্থডে দেহা, গুড মৰ্ণিং। গা পা ধুই মেলি দুয়োটা গৈ ওচৰতে থকা শিৱ মন্দিৰত চাকি জ্বলাই আহিলোঁগৈ। সিও ভগৱানৰ ওচৰত সেৱা লৈছে, ভগৱানে ভালে কুশলে ৰাখি। আজি ল'ৰাৰ জন্মদিন বুলি ফাৰ্ষ্ট টাইম মই পায়স বনাইছোঁ। আনকালে আইতাকেই বনায়, এইবাৰ বনাইছোঁ, কি হয় নাজানো আৰু। আনফালে সকলোৱে কটা বচাত লাগি আছে আৰু এইফালে খানা বনাবলৈও ষ্টাৰ্ট কৰিছে। ওচৰৰ দাদাজনীয়ে বনাইছে আৰু। আনফালে বেলুন ফুলাইও আছে, ফুটাইও আছে, দুইটা কৰি আছে। আনফালে টুপিৰ লগত হেৰি বাচ্ছাখনে পুৰা টনা আজোৱা কৰি আছে, দেখিছেনে? আৰু ফাইনেলি কেক কাটিবৰ কাৰণে ৰেডি কৰা হৈছে আৰু। Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday to কেক কটা হৈ গ'ল, সকলোৱে কেক পায়স খালে আৰু এতিয়া খানা খাবলৈ আৰম্ভ কৰি দিয়া হৈছে। এই ছাৰকেইজনো দেখিছেনে, তেওঁলোকে ডিউটি কৰি থকাৰ মাজতে আমাৰ ঘৰত আহি দেখা এটা দিলেহি। বহুত ভাল লাগিলে, বহুত বহুত ধন্যবাদ সকলোকে। যিমানখিনি পাৰোঁ দেখালোঁ, সকলোখিনি ভালদৰে দেখাব নোৱাৰিলোঁ, কাৰণ সকলোৱে জানে নিজৰ ঘৰত কিবা এটা পাতিলে নিজৰ ঘৰৰ মানুহজনে যদি ভিডিঅ' কৰি থাকে কি হ'ব ন। তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু কৰিব নোৱাৰিলোঁ। বেলেগকৈ ফটো চটো উঠা নহ'ল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইমানতে বিদায় লৈছোঁ। বাই বাই, গুড নাইট।